আপুনি কেতিয়াবা কোনো এটা কাম কেৱল এই ভয়ত কৰা নাই নেকি? মানুহে মোক কি ভাবিব? ভাল চাকৰি এৰি নিজৰ পচন্দৰ কাম কৰিবলৈ ভয় লাগে। নিজৰ মতামত ক'বলৈ ভয় লাগে। কোনোবাক নাই বুলি ক'বলৈও ভয় লাগে। কাৰণ মনৰ ভিতৰত এটা কথাই ঘূৰি থাকে, যদি মানুহে মোক বেয়া ভাবে। কিন্তু এবাৰ ভাবকচোন, আপোনাৰ জীৱনটো আপুনি জীয়াই আছে নে আন মানুহৰ মতামত অনুসৰি জীয়াই আছে বাৰু? আমাৰ জীৱনৰ বহু সিদ্ধান্ত আমি নিজে লোৱা যেন লাগে, কিন্তু অলপ গভীৰভাৱে ভাবিলে দেখা যায় আচলতে বহু সিদ্ধান্তৰ পিছফালে লুকাই থাকে এই মানুহে কি ক'ব কথাষাৰ। কোনোবা মানুহে আপোনাৰ ড্ৰেছটো ভাল নাপাবও পাৰে, কোনোবাই আপোনাৰ চাকৰিটো পচন্দ নকৰিবও পাৰে, কোনোবাই ক'ব পাৰে এইটো কাম কৰি কি লাভ। আৰু আমি নিজৰ মনৰ কথাবোৰ এৰি আনৰ মতামতক বেছি গুৰুত্ব দিওঁ। দি কাৰেজ টু বি ডিছলাইকড নামৰ বিখ্যাত কিতাপখনে ঠিক এই ঠাইতে এটা শক্তিশালী প্ৰশ্ন কৰে। সকলো মানুহে আপোনাক ভাল পাবই লাগিব নেকি? প্ৰথমটো শিক্ষা। সকলো মানুহক সুখী কৰিব নোৱাৰি। আপুনি যিমানেই ভাল মানুহ নহওক কিয়, সকলো মানুহে আপোনাক কিন্তু কেতিয়াও ভাল নাপায়। আপুনি ভাল কাম কৰিলে কোনোবাই প্ৰশংসা কৰিব, আকৌ কোনোবাই সমালোচনাও কৰিব। আপুনি নিজৰ জীৱন সলনি কৰিবলৈ চেষ্টা কৰিলে কোনোবাই ক'ব, তুমি কিয় এনেকুৱা কৰি আছা? কিন্তু সমস্যাটো আপোনাৰ নহয়, কাৰণ মানুহে আপোনাক তেওঁলোকৰ নিজৰ দৃষ্টিৰে চায়। আপুনি সকলোৰে এক্সপেক্টেশ্যন পূৰণ কৰিবলৈ কিন্তু জন্ম হোৱা নাই। ২ নম্বৰ শিক্ষাটো হৈছে নাই বুলি কোৱাটো এক স্বাৰ্থপৰতা নহয়। আমি বহু সময়ত নাই বুলি ক'ব নোৱাৰোঁ। যদি কোনো এজন বন্ধুৱে কিবা এটা বিচাৰে, তেনেহ'লে আমি উত্তৰটো দিওঁ হয়, যদিও বা আমি দিব নিবিচাৰোঁ। অফিচত অতিৰিক্ত কাম দিলে আমি উত্তৰটো কওঁ ঠিক আছে। কোনোবাই আপোনাৰ পৰা সময় বিচাৰিলে নিজৰ কাম এৰি হ'লেও সময়টো দিওঁ। কিয়? কাৰণ আমি ভয় কৰোঁ নাই বুলি ক'লে মানুহজনে হয়তো মোক বেয়া পাব। কিন্তু মনত ৰাখিব, আপুনি সকলোকে সন্তুষ্ট কৰিবলৈ গৈ যদি নিজেই অসুখী হৈ পৰে, তেন্তে সেইটো কোনো ধৰণৰ এক দয়ালু নহয়। সেইটো হৈছে আপোনাৰ নিজৰ প্ৰতি থকা এটা ছেল্ফ নেগলেক্ট। কেতিয়াবা এটা সৎভাৱে কোৱা নাই, তাৰ অৰ্থ হয় যে আপুনি নিজৰ প্ৰতি কোৱা এটা ডাঙৰ হয়। তৃতীয়টো শিক্ষা, আপোনাৰ জীৱনটো আপোনাৰ হয়। এই কিতাপখনৰ এটা অতি গুৰুত্বপূৰ্ণ ধাৰণা হৈছে আপোনাৰ জীৱনৰ কাম আপুনি কৰিব লাগিব। মানুহে আপোনাক পৰামৰ্শ দিব পাৰে, সমালোচনা কৰিব পাৰে, আপোনাৰ সিদ্ধান্তৰ সৈতে একমত নহ'ব পাৰে, কিন্তু শেষত আপোনাৰ জীৱনৰ ফলাফল আপুনি জীয়াব লাগিব। আপুনি যিটো কেৰিয়াৰ বাছি ল'ব, যিটো ৰিলেশ্যনশ্বিপ বাছি ল'ব, যিটো সপোনৰ পিছত আপুনি দৌৰিব, সেই জীৱনটোৱে আপুনি জীয়াব লাগিব। গতিকে কেৱল আন মানুহৰ এপ্ৰুভেল পাবলৈ নিজৰ জীৱনটো সলনি কৰি পেলোৱাটো বাৰু কিমান যুক্তিসংগত। ৪ নম্বৰ শিক্ষাটো, আনে বেয়া পোৱাৰ সেই সৎ সাহসখন গোটোৱা। ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি ইচ্ছাকৃতভাৱে মানুহক কষ্ট দিব। নহয়, ইয়াৰ অৰ্থ হৈছে সঠিক কামটো কৰাৰ পিছত যদি কোনোবাই আপোনাক ভাল নাপায়, তেন্তে সেই কথাটো সহ্য কৰাৰ সাহস থাকক। কাৰণ স্বাধীনতা মানে সকলো মানুহে আপোনাক ভাল পোৱা নহয়। স্বাধীনতা মানে মানুহে কি ভাবিব সেই ভয়ত নিজৰ জীৱনটো বন্ধ কৰি নোথোৱা। এতিয়া নিজৰ জীৱনটোৰ কথা ভাবক। আপুনি কিমান কাম কেৱল এই কাৰণত কৰি আছে, মানুহে কি ক'ব এই কাৰণটোত। কিমান সপোন আপুনি পিছলৈ ঠেলি দিছে, কিমানবাৰ নিজৰ মতামতবোৰ লুকুৱাইছে, কিমানবাৰ নাই বুলি ক'ব বিচাৰিও আপুনি হয় বুলি ক'ব লগা হৈছে। আৰু আটাইতকৈ ডাঙৰ প্ৰশ্নটো, আপুনি যদি আন মানুহে আপোনাৰ বিষয়ে কি ভাবিব সেইটো একেবাৰে চিন্তা নকৰিলেহেঁতেন, তেন্তে আপোনাৰ জীৱনত কি সলনি কৰিলেহেঁতেন? এই অলপ সময়লৈ এই প্ৰশ্নটোৰ উত্তৰ নিজকে দিয়ক। হয়তো জীৱনত সকলোৱে আপোনাক ভাল নাপাব, কোনোবাই ভুল বুজিব, কোনোবাই সমালোচনা কৰিব, কোনোবাই আপোনাৰ সিদ্ধান্তক লৈ হাঁহিবও পাৰে, কিন্তু তাৰ অৰ্থ এইটো নহয় যে আপুনি ভুল পথত আছে। কেতিয়াবা নিজৰ জীৱনটো নিজৰ মতে জীয়াই থাকিবলৈ আনৰ অলপমান অপ্ৰসন্নতা সহ্য কৰাৰ সাহসকণো লাগে। আৰু সেইটোৱেই হয়তো সেই সাহসটোৱে হৈছে দি কাৰেজ টু বি ডিছলাইকড। শেষত এটা কথা মনত ৰাখিব, সকলোৰে প্ৰিয় হ'বলৈ চেষ্টা কৰি নিজৰ জীৱনটো হেৰুৱাই নেপেলাব।
কাৰণ আপোনাৰ জীৱনটো আন মানুহৰ এপ্ৰুভেল পাবলৈ নহয়, নিজৰ মতে অৰ্থপূৰ্ণভাৱে জীয়াবলৈ। আজিলৈ আহিছোঁ পুনৰ নতুন এটা টপিকৰ সৈতে পুনৰ লগ পাম। ধন্যবাদ।